আমি জ্যামিতিৰ প্ৰমাণ কৰিবলৈ যাওঁতে এই কথাখিনি দৰকাৰী কাৰণে পুনৰবাৰ এই কথাখিনি মই কৈছোঁ যে অনুৰূপ একান্তৰ আৰু বিপ্ৰতীপ কোণ মিলা সমান যদি দুডাল ৰেখা আমি সমান্তৰালকৈ টানি লওঁ এই সমান্তৰাল ৰেখাডালক আন এডাল ৰেখাই ছেদ কৰিলে এনেকৈ আমি 8টা কোণ পাম 1 2 3 4 5 6 7 8 এই 8টা কোণৰ সম্পৰ্কবিলাক এনে ধৰণৰ 1 নম্বৰ কোণ 5 নম্বৰৰ অনুৰূপ 2 6 3 7 4 8 অনুৰূপ কোণ ঠিক একেদৰে 4 6 একান্তৰ কোণ 3 নম্বৰ 5 নম্বৰৰ একান্তৰ 1 নম্বৰ 7 নম্বৰৰ একান্তৰ 2 নম্বৰ 8 নম্বৰৰ একান্তৰ আৰু 1 নম্বৰ 3 নম্বৰৰ বিপ্ৰতীপ মুখামুখিকে থাকিলে বিপ্ৰতীপ কোণ হয় 2 নম্বৰ 4 নম্বৰৰ 2 নম্বৰটো 4 নম্বৰৰ মুখামুখিকে আছে 5 নম্বৰ 7 নম্বৰৰ আৰু 6 নম্বৰ 8 নম্বৰৰ বিপ্ৰতীপ এই কথাখিনি আমি জানিব লাগিব এইখিনি জানিলেহে আমি জ্যামিতিৰ প্ৰমাণসমূহ কৰিব পাৰিম ইয়াতে এটা প্ৰমাণ কৰি দেখুৱাইছো প্ৰমাণ কৰা যে ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান যে এই প্ৰমাণটো মই কৰি দেখুৱাম ABC এটা ত্ৰিভুজ ইয়াৰ ABC বাহুক যদি আমি D লৈ বঢ়াই দিলে ACD এটা বহিকোণ উৎপন্ন হ'ব ইয়াৰে A কোণ B কোণ আৰু C কোণ হ'ল অন্তস্থ কোণ ACD হ'ল বহিকোণ বা বহিস্থ কোণ এই বহিস্থ কোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ A কোণ আৰু B কোণৰ সমষ্টিৰ সমান A কোণ আৰু B কোণৰ সমষ্টিৰ সমান এই কথাখিনি প্ৰমাণ কৰিব লাগে গতিকে জ্যামিতি প্ৰমাণ কৰিবলৈ যাওঁতে লগে লগে আঁকিও যাব লাগে লিখিও যাব লাগে ত্ৰিভুজ ABCৰ BC বাহুক D লৈ বঢ়াই দিয়া হ'ল এতিয়া প্ৰমাণ কৰিব লাগে যে ACD বহিকোণ এই বহিকোণটো কাৰ সমান দূৰৱৰ্তী অন্তস্থ কোণ A কোণক আমি এনেকৈ লিখিম BAC কোণ যোগ B কোণ মানে ABC কোণ যে ACD কোণ কাৰ সমান BAC আৰু ABC ৰ সমান এই প্ৰমাণটো কৰিবলৈ যাওঁতে আমি প্ৰথমতে AB ৰেখাৰ সমান্তৰালকৈ এডাল ৰেখা টানি ল'ব লাগিব এডাল আমি নাম দিম CE প্ৰমাণৰ কাৰণে কি কৰিম আমি AB ৰ সমান্তৰালকৈ CE টনা হ'ল এতিয়া সেই অনুৰূপ আৰু একান্তৰ কোণ মতে আমি এই প্ৰমাণটো দেখুৱাম AB সমান্তৰাল CE আৰু AC ছেদক AC যদি ছেদক হয় তেতিয়াহ'লে এইডাল বাহুৰ কথা নাথাকিল AB বাহু আৰু CE বাহু সমান্তৰাল AC ছেদক আমি দেখা পাম যে এই কোণটা আৰু এই কোণটা এইটো কোণ আৰু এইটো কোণ ছেদকডালৰ দুইফালে আছে গতিকে এই দুটা হ'ব একান্তৰ কোণ আমি লিখিম
এইটো আগত লিখি ল'ম এইটোৰ নাম হ'ব ACE কোণ ACE কোণ কাৰ সমান হ'ব BAC সমান হ'ব একান্তৰ এক নম্বৰ ডেট হলো আকৌ AB সমান্তৰাল CE এবাৰ আমি এই BD ছেদক ল'ম আৰু BD ছেদক এবাৰ যদি আমি চাওঁ এনেকে AB আৰু CE সমান্তৰাল এই BD ছেদক এই ছেদকডালে এই সমান্তৰাল ৰেখাৰ দুডালৰ লগত এইটো কোণ আৰু এইটো কোণ উৎপন্ন কৰিছে এই দুটা কোণ সমান হ'ব আৰু ছেদকৰ একেফালে থাকিলে ইয়াক আমি অনুৰূপ কোণ বুলি ক'ম এই কোণটোৰ নাম হ'ব ABC কোণ আৰু এইটো কোণৰ নাম হ'ব ECD কোণ আমি এইটো আগত লিখিছোঁ কাৰণে এইবাৰ এইটো আগত লিখিব লাগিব ECD কোণ তেতিয়া আমাৰ প্ৰমাণটোত যোগ কৰি দিলে মিলি যাব যে সুবিধাৰ কাৰণে আমি এইটো আগত লিখিম এইটো সমান হ'ব ABC কোণ ABC কোণটো ECD সমান এইটো হ'ল একান্তৰ নহয় অনুৰূপ কোণ অনুৰূপ বুলি লিখিলে হ'ব তেতিয়ানো আমি 2 নম্বৰ তে 1 আৰু 2 যদি যোগ কৰোঁ জ্যামিতিত যোগ কৰিলে সদায় বাওফালৰখিনি বাওফালে সোঁফালৰখিনি সোঁফালে মাজতে সমান চিনডাল থাকিব গতিকে আমি 1 আৰু 2 যোগ কৰি দিম 1 যোগ 2 নম্বৰ 1 যোগ কৰিলে ACE বাওফালে 1 নম্বৰৰ বাওফালে ACE আছে ACE আৰু 2 নম্বৰৰ বাওফালে ECD সমান সোঁফালে হ'ব BAC যোগ ABC BAC যোগ ABC এতিয়া আমি যদি চাওঁ ACE আৰু ECD ACE ECD যোগ কৰিলে এইটো আৰু এইটো কোণ যোগ কৰা বুজাব যোগ কৰা আৰু লোক লগোৱা একে কথা গতিকে যোগ কৰা মানে লোক লগা এইটো লোক লাগিলে হ'ব ACD কোণ এই দুটা যোগ কৰিলে আমি পাম ACD কোণ সমান BAC যোগ ABC গতিকে আমাৰ প্ৰমাণটো হৈ গ'ল অৰ্থাৎ আমি ভাষাৰে এনেকৈ লিখি দিব পাৰিম অৰ্থাৎ ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান এইটো এটা উপবাদ্য প্ৰমাণ কৰা হ'ল এনেকুৱা উপবাদ্যবিলাক খুব মনত ৰাখিব লাগিব পাছত আকৌ প্ৰমাণ কৰাৰ কাৰণে এই উপবাদ্যটো ক'ৰবাত খাটিব গতিকে এই কথাখিনিও মনত ৰাখিব লাগিব যে ত্ৰিভুজৰ এটা বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান প্ৰমাণ কৰিব জানিব লাগিব আৰু প্ৰমাণটো মনত ৰাখিব লাগিব তেতিয়া পিছত সুবিধা হ'ব ধন্যবাদ